কবি ৰমেন দানহৰ অনুভৱেৰে এটি কবিতা ৰিক্ত হৃদয় আবৃত্তি কৰিছোঁ বিষ্ণুপ্ৰিয়া তামুলী। ভাল লাগে তোমাৰ নামত কবিতাৰ কলঙত সাঁতুৰিবলৈ, ভাল লাগে তোমাৰ বাটত ভাৱনাৰ ফুল সৰাবলৈ, ভাল লাগে তোমাৰ চকুত নদীৰ ঠিকনা বিচাৰিবলৈ, নহ'লাই যেনিবা মোৰ আকাশত স্থায়ী জোনৰ জোনালী, নাথাকিলাই যেনিবা মোৰ হেতেলিত ৰাতিৰ কোমল নিহালি। তাতে কি হ'ল? তোমাৰ পৰা ভালপোৱাৰ অলপ বৰষুণ মোলৈ সিঁচি দিলে হবা জানো ৰাধা কলংকিনী। তোমাৰ অলপ আদৰত হাৰ পাই যদি মোৰ অনুভূতিৰ ৰ'দালি, তোমাৰ অলপ মৰমত পাৰ হৈ যদি মোৰ বিষণ্ণতাৰ বিয়লি, ক'বা নেকি সেয়া পাপ বুলি? কি কৰোঁ কোৱা? সৰুঙা বুজি সোমাই আহা তুমি, পলুঙা মাৰি পলাব নোৱাৰো তাক নেওচি। জানো পৰিধি ফালি নোৱাৰা তুমি দেও কামিলি আহিব দৌৰি, শালি কেঁকুৰিত যে হাজাৰ ধুমুহাৰ কেৰিলি। এনেকৈয়ে থাকা না নজনাকৈ কোনেও, মোৰ বাবে থৈ দিয়া না অলপ মৰমৰ মদিৰা। মই আজন্ম প্ৰেমৰ প্ৰেমিক হৈ ভগাই লওঁ ৰিক্ত সিক্ত জীৱনৰ দিনলিপি।